স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ চাই থাকিব। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ'টোত মই এটা পিটিকা ৰেচিপি আপোনালোকৰ মাজলৈ দিম। আহকচোন কি দিওঁ। মই পিটিকাতে দিম ধনিয়া আৰু দুটা বিলাহী, দুটা ভাতকেৰেলা আৰু এটা আলু। এইখিনি মই বইল কৰি লওঁ, চাই থাকিব। আৰু আলু, কাচকল আৰু লগতে দালি কেইটামানো দি দিছোঁ একেলগে, মানে বইল হ'বৰ কাৰণে। এইখিনি বইল হৈ গ'ল। সেই বইল কৰা সময়খিনিতে মই পিটিকাৰ কাৰণে গোটাই ৰাখিছোঁ ধনিয়া, পিঁয়াজ আৰু আদা। এইখিনি মই ধুনীয়াকৈ কাটি ল'ম। কাটি পেলাই মই ধুনীয়াকৈ পিটিকাখিনি বনাম, আপোনালোকক দেখাম আৰু কি দিওঁ। চাই থাকিব। কৈ দিয়া হাই, মই পিঁয়াজটো লৈ আছোঁ পিটিকাত দিয়া। কৈ দিয়াচোন। আৰু পোৱালি কোচত লৈ লৈ ভাত ৰান্ধি আছোঁ আৰু দেখিছে নহয়। লগতে ভিডিঅ' এটাও কৰি দিছোঁ, যিহেতু ভিডিঅ' দিব পৰা নাই। সেইকাৰণে ভাবিলোঁ এই পিটিকাৰ ৰেচিপিটো মানে আপোনালোকৰ মাজলৈ দিওঁ। আৰু বিশেষকৈ ভাতকেৰেলাটো মানুহে বহুতে ল'ৰা ছোৱালী হওক ডাঙৰে হওক খাব নিবিচাৰে, খুব বেয়া পায় খাবলৈ। আৰু ভাবিলোঁ এটা মই পিঁয়াজ মোৰ পাকঘৰৰ পৰা মই কেনেধৰণে বনাওঁ আৰু সেইখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু খাই খুব ভাল লাগে, নতুন মানে ইউনিক হয়। আৰু মানে কি আৰু সেই পিটিকা দি আপুনি একাহী ভাত খাই দিব পাৰিব। চাই থাকিব ভিডিঅ'টো। পোৱালীয়ে দেখিছে নহয় কি কৰি আছে। এতিয়া মই পিটিকাখিনি যোগাৰ কৰোঁ, চাই থাকক। পিঁয়াজখিনি কাটি ল'লোঁ মিহিকৈ আৰু ধনিয়াখিনিও কাটি ল'লোঁ, লগতে আদাখিনিও। এতিয়া ভাতকেৰেলা আলু বইলটো হৈ গ'ল। এতিয়া মই এই বিলাহী দুটা পুৰি ল'ম ধুনীয়াকৈ। পুৰাৰ পিছত পিটিকাখিনি মই আকৌ ধুনীয়াকৈ সানিম। মোৰ পিটিকা ৰেডি। এতিয়া তেল দিছোঁ। ফটো খোলা নাই, অলপমান নিমখ দি দিছোঁ, হৈ যাব তেল। এতিয়া অলপ নিমখ দি দিয়ে। এতিয়া অকণমান নিমখটো কমাই দিব লাগিব, কাৰণ আলুখিনি আৰু ভাতকেৰেলাখিনি বইল কৰোঁতে নিমখ দিয়াই আছিলে। এতিয়া এয়া বিলাহী পুৰা, জলকীয়া দিছোঁ 3টা, ভাতকেৰেলা 3ফাল, আলু 2ফাল। মিলাই দিয়া। এনেকৈ সানি দিলে হ'ল আৰু এতিয়া জলকীয়াকেইটা সানি। এয়া পিটিকা ৰেডি হৈ গ'ল। চাওক, আপোনালোকে এনেকৈ এবাৰ বনাই খাব। খাই কিন্তু বহুত টেষ্টি। খাই উঠি আকৌ জনাব আজি কেনেকুৱা হৈছে। ৰেডি হৈ গ'ল। ধুনীয়া, চাওকচোন আপোনালোকে এবাৰ, ইমান ধুনীয়া লাগিছে। মই এয়া সজাই মেলি ল'লোঁ। এতিয়া খাম আৰু। মাজলৈ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। যোৱাকালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু সেইবাবে মই ভিডিঅ'টো আপলোড দিবও নোৱাৰিলোঁ। এতিয়া ৰাতিপুৱালৈ হৈ উঠিছোঁ, ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ দি দিওঁ আৰু শেষ কৰি দিওঁ বুলি ভাবিছোঁ। শেষ কৰাও নহ'লে যিহেতু। আচলতে কালি পিটিকাখন বহুত টেষ্টি আছিলে, বহুত ধুনীয়া মানে। আৰু যিসকলে ভাতকেৰেলা খাই খুব বেয়া পায় তেওঁলোকে এনেধৰণে বনাই খাব। আৰু এদিন খালে আপোনালোকে ভাবিব যে মই সদায় খাম। আৰু যিহেতু ভাতকেৰেলাত বহুত ভিটামিন পোৱা যায়, সেইকাৰণে আপোনালোকে চবেই এনেধৰণে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি ভাল লাগে ৰেচিপিটো, লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। বাই বাই। ভিডিঅ'টো আপোনালোকৰ মাজলৈ দি আছোঁ মই। বাই দি দিয়া, বাই কৈ দিয়া। বাই। চুমা এটা দি দিয়া। নিদিয়া আৰু, হ'ব দিয়ক না, হ'ব দিয়ক বুলি কৈ দিয়া। হ'ব দিয়ক, বাই বাই।